বৰ্তমান পৃথিৱীৰ জনগণৰ এক পৰিচিত নাম। পৃথিৱীৰ 164খন দেশ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে, য'ত সমগ্ৰ পৃথিৱীৰ 1,94,000 ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ 7,873 জনে মৃত্যু আঁকোৱালি লৈছে। মহামাৰী ৰূপ ধাৰণ কৰা এই ৰোগ নিৰাময়ৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। সেইবোৰ হ'ল, প্ৰথমতে আমি আমাৰ হাত দুখন সঘনাই ধুব লাগে। হাত ধুবৰ বাবে এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ বা চাবোন পানী ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত আমাৰ হাতত থকা ভাইৰাছ ধ্বংস হয়। দ্বিতীয়তে, কোনো এজন লোকৰ গাত কাহ বা হাঁচিৰ লক্ষণ দিয়া মাত্ৰকে তেওঁলোকৰ পৰা আমি অতি কমেও 1 মিটাৰ ব্যৱধান ৰাখিহে কথা ক'ব লাগে, কাৰণ তেনেকুৱা ব্যক্তিৰ হাঁচি বা কাহত নিঃসৰিত হোৱা তৰল কণিকাবোৰ, যিবোৰত কৰোনা ভাইৰাছ থাকিলে সেয়া উশাহৰ জৰিয়তে আমাৰ সুস্থ মানুহৰ দেহলৈ বিয়পিব পাৰে। তৃতীয়তে, আমাৰ চকু, নাক, মুখ অনবৰত হাতেৰে স্পৰ্শ কৰি থাকিব নালাগে, কাৰণ বিভিন্ন পৃষ্ঠৰ পৰা এই ভাইৰাছ আমাৰ হাতলৈ অহাৰ সুযোগ থাকে, যিয়ে চকু, নাক বা মুখ হাতেৰে চুই দিয়াৰ ফলত আমাক আক্ৰমণ কৰিব পাৰে। চতুৰ্থতে, আমি কাহ বা হাঁচি মাৰিলে মুখখন ঢাকিহে মাৰিব লাগে, যাতে মুখ বা নাকৰ পৰা ওলোৱা তৰল কণিকাবোৰ, য'ত ভাইৰাছ থকাৰ সম্ভাৱনীয়তা থাকে, সেইবোৰ চৌপাশে সিঁচৰিত নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে, যদি কোনো ব্যক্তি জ্বৰ, কাহ বা উশাহ নিশাহত কষ্ট অনুভৱ কৰে, তেন্তে সেই ব্যক্তিজনে অনতিপলমে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে, কাৰণ আমাৰ সজাগতাই আমাৰ নিৰাপত্তা। পৃথিৱীখনক কৰোনা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ আমি সকলো জনগণ সজাগ বা সচেতন হ'ব।